মেট্ৰিক হ'ব নহ'ব নাজানো, কিন্তু ঘৰত জানো কি ভাবি আছে। টিউশ্যন দিয়ে দিলে মোক এতিয়া। কিমাননো দিন আছে চাচোন, এতিয়া টিউশ্যন দিবলৈ আহিছে মানে খাই এৰিব মানে একদম আৰু। অৰে তোৰ বন্ধুৰ কাৰণে মই আজি ফচিছোঁ। তোকতো ঘৰত দিলে তোৰ ঘৰৰ পৰা মোক ঘৰত কল বুলি মোক মাতি দিলে। ইমান ধুনীয়াকৈ IPL চাই আছিলোঁ, একদম মানে সঁচাকৈ দেই আজি পস্তাইছোঁ কেলেনো তোৰ লগত মই বন্ধুত্ব কৰিলোঁ। মইতো বাইজুচ আন একাডেমি এইবিলাকতো শিকিয়ে থাকোঁ, তথাপিতো তহঁতক একম্পেনী কৰিব আহিছোঁ আৰু তহঁতে মোক থেংক ইউ ক'ব লাগে, থেংক ইউ। তেখেতে আমাক পঢ়াবহে, আমাক পঢ়ালে আমি ৰিজাল্ট ভালেই কৰিম, নাপায় নহয়। হেই চুপ এডাল উস্তাদি কৰবাৰ। এইকেইদিনো যদি আমি পঢ়ি দিওঁ আমি বহুত ভাল ৰিজাল্ট কৰিম। তহঁতিও পঢ়, নহ'লে অকল এটাই পাছ হৈ যাব, বাকীকেইটা থাকি যাবি তহঁতি। কি কৈছ তই? ঐ ছাৰ আহিলে। বহুত উৎপাত ন। তহঁতৰ মাৰ বাপেৰে মোক ৰিকুৱেষ্ট কৰাৰ কাৰণেহে মই আহিছোঁ। আৰু বেছি দিন নাই পৰীক্ষালৈ, তহঁতি যদি নপঢ় তহঁতৰ মই টাক্সাৰে চেঞ্জ কৰি দিম, গম পালি নাই? ছাৰ টাক্সাৰ নহয় ষ্ট্ৰাকচাৰহে নেকি? চুপ। অভাৰ স্মাৰ্ট মক টেল কৰোবাৰ। বাৰু কচোন, তহঁত গোটেইকেইটাৰ ভিতৰত চবতকৈ চোকা কোন? তোকেই লাগিছে চবতকৈ চোকা। তোকেই মই ফাৰ্ষ্টত প্ৰশ্ন সোধোঁ, তাৰপিছত বাকীকেইটা সুধিম। অ'কে ছাৰ। ঐ এইফালে। ই যিবিলাক এনচাৰ ক'ব সেইবিলাক মনত কৰি থ'ম। ছাৰে আমাক যেতিয়া সুধিব আমি এনচাৰকেইটা কৈ দিম, তেতিয়া ইয়াৰ নিচিনা আমাকো চোকা বুলি ভাবিব আকৌ, বুজিছ নাই? কুইট ইণ্ডিয়া মুভমেণ্ট মানে ভাৰত ত্যাগ আন্দোলন কোনে লঞ্চ কৰিছিল? ছাৰ মহাত্মা গান্ধী। ভেৰি গুড। এতিয়া আমাৰ প্ৰথম ওমেন প্ৰাইম মিনিষ্টাৰ কোন আছিল? ছাৰ ইন্দিৰা গান্ধী। ভেৰি গুড। তোক আৰু এটা প্ৰশ্ন সুধিম, লাষ্ট প্ৰশ্ন। কচোন, টাইম ট্ৰেভেলৰ কথা যে ওলাই আছে, চাইণ্টিষ্টে কিমান আগবাঢ়িছে? ছাৰ এতিয়াও তাৰ কোনো বিশেষ একো উত্তৰ পোৱা নাই, একো চলিউশ্যন পোৱা নাই, কিন্তু চাইণ্টিষ্টে ছাৰ এতিয়াও ৰিচাৰ্চ কৰি আছে। গুড। এতিয়া মই তহঁতক সুধিম, তহঁতি ৰেডি থাকিবি। এই মক্কেলকেইটাক অলপ বেছি প্ৰশ্নই সুধিব লাগিব। কচোন, আমাৰ চিফ মিনিষ্টাৰ কোন হয়? ছাৰ মই জানো, মহাত্মা গান্ধী। কি? তাৰমানে তহঁতি একোৱে নাজান? ঠিক আছে, অলপ ইজি প্ৰশ্নই সুধোঁ। আমাৰ অসমৰ প্ৰথম ফিল্মৰ এক্ট্ৰেছ কোন আছিল? ছাৰ ইন্দিৰা গান্ধী। আৰে তহঁতি পাগল নেকি? ছাৰ চাইণ্টিষ্টে ৰিচাৰ্চ কৰিয়ে আছে, কিন্তু এতিয়ালৈকে পোৱাই নাই তাৰ মেইন উত্তৰটো। চুপ, গেট লষ্ট ফ্ৰম হিয়াৰ, যাই যাবা। ছাৰ কিন্তু এইটো আমাৰহে ঘৰ, আমি কেনেকৈ বাহিৰলৈ যাম? ঠিক আছে, আজি বা তহঁতৰ ঘৰলৈ নাহোঁ, কিন্তু মাৰ বাপেৰে কবি এদিন যে আহিলোঁ মোক ফিজ দিবলৈ কবি। তহঁতক কোনে পঢ়ায় গাধ চব।